উহ, বৰ তাপ জুই কৰা। এজনে আৰু অলপ খৰি জাপি দিলে। চিতাৰ খৰি হেনো এৰি থৈ আহিব নাপায়। মই অলপ দূৰত ৰৈ চাই আছিলোঁ তেওঁৰ আধা জ্বলা জগাটো। মনলৈ বাৰে বাৰে আহিছিল এটাই কথা মাথো। একেই আন এখন চিতা মোৰ বাবেও সাজিব। অগণন অগ্নি শিখাই মোক পৰমাত্মাত বিলীন হোৱাৰ পথ দেখাব। তেওঁৰ দৰে অগ্নি শিখাই মোৰো জগাটো অস্পষ্টকৈ দাহিত কৰিলে। বাকী অংশবোৰ দুজনে মৰিয়াই একগোট কৰি জ্বলিবলৈ থৈ বাকী থকা সকলোবোৰ খৰি জাপি দিব আৰু মোৰ দেহটো মাটিত মিলিত হ'ব। মই আত্মাৰূপে অনন্ত ধামলৈ গতি কৰিম। তেওঁৰ চিতাৰ তাপে হয়তো আত্মাৰ পবিত্ৰতাক বুজাইছিল। সেই জুইকুৰাই আচলতে মানুহক ইংগিত দিছে যে দীন দৰিদ্ৰ অসহ্যশীল আৰু অন্তিম শয্যা চিতা আৰু অন্তিম স্থান অনন্ত ধামেই নিশ্চিত।